আজি তোমালোকৰ ক্লাছ 6ৰ মই ধ্যানচাঁদ 3 নম্বৰ চেপ্টাৰ যেটো আছে ধ্যানচাঁদ চেপ্টাৰটো পঢ়াম। এই চেপ্টাৰটো উলিয়াই লোৱা আৰু চোৱা। প্ৰথমত এতে কিছুমান খেলুৱৈৰ ফটো দিয়া আছে। ধ্যানচাঁদ কোন সেইটো জানিব লাগিলে আমি ফটো কেইটাৰ পৰাই প্ৰথমতে আৰম্ভ কৰিম। এতে কিছুমান খেলুৱৈৰ ফটো দিয়া আছে আৰু তলত এতে নামবিলাক দিয়া আছে। তোমালোকে কিতাপত চাব পাৰিবা। প্ৰথমত চোৱা এতে দিয়া আছে বিশ্বনাথন আনন্দ, এজন দাবা খেলুৱৈ। এইজন বিশ্বনাথন আনন্দ। তাৰপিছত আছে সাইনা নেহৱাল, এইজন সাইনা নেহৱাল। তাৰপিছত আছে মেৰী কম, এইজনী মেৰী কম। তাৰপিছত সানিয়া মিৰ্জা, নাম তোমালোকে জানাই, টেনিছ খেলুৱৈ সানিয়া মিৰ্জা। তাৰপিছত আছে বাইচুং ভুটিয়া, ফুটবল খেলুৱৈ বাইচুং ভুটিয়া। তাৰপিছত আছে শচীন তেণ্ডুলকৰ, এইজন হ'ল শচীন তেণ্ডুলকৰ। এইবিলাক গোটেই আমাৰ ভাৰতবৰ্ষৰ খেলুৱৈ আৰু গোটেই বিশ্বত এওঁলোকক চিনি পায়। তে এনেকুৱাই এজন খেলুৱৈ হ'ল ধ্যানচাঁদ। আমি তেওঁলোকৰ ধ্যানচাঁদৰ তেওঁৰ জীৱনীৰ বিষয়ে এইটো অধ্যায়ত আলোচনা কৰিম। দ্বিতীয় পৃষ্ঠাটো নেক্সট পৃষ্ঠাটো উলিয়াই লোৱা, তাতে তোমালোকে চোৱা। আৰু মই প্ৰথমতে পঢ়ি যাম আৰু তোমালোকে সেইমতে ৰিডিং পঢ়াৰ কাৰণে চেষ্টা কৰিবা। আৰু লগতে মই প্ৰতিটো লাইন ৱাইজ অৰ্থ তোমালোকক বুজাই যাম অসমীয়াত, যাতে তোমালোকৰ ষ্টৰিটো বা গল্পটো বুজাৰ কাৰণে তোমালোকৰ সহায় হয়। চোৱা প্ৰথমতে কি আছে। Dhyanchand was one of the eminent Indian sports personalities who achieved world fame. বিশ্বত যিমান ভাৰতীয় খেলুৱৈ বিখ্যাত হৈছে তাৰ ভিতৰত ধ্যানচাঁদ হ'ল এজন। ধ্যানচাঁদ attained international stature in the field of hockey and is counted among the greatest sports legends. যে ভাৰতবৰ্ষৰ যিমান স্পৰ্টছ লিজেণ্ডছ মানে মহান খেলুৱৈ আছে, যিবিলাক গোটেই পৃথিৱীত নিজক প্ৰতিষ্ঠা কৰিব পাৰিছে, তাৰ ভিতৰত এই ধ্যানচাঁদ হ'ল অন্যতম। তেওঁ এজন বিখ্যাত হকী খেলুৱৈ আছিল। ইট ইজ ছেইড ডেট হোৱাট পেলে ইজ টু ফুটবল, পেলেৰ নাম তোমালোকে শুনিছা ফুটবলৰ, সেই ফুটবলৰ পেলেক যেনেকৈ জানা বা গোটেই বিশ্বই জানে, এণ্ড মহম্মদ আলী ইজ টু বক্সিং, বক্সিঙত যেনেকৈ মহম্মদ আলীৰ নাম সকলোৱে জানে, ঠিক তেনেদৰে ধ্যানচাঁদ ইজ টু হকী, ধ্যানচাঁদ আছিল হকীত তেনেদৰে এজন বিখ্যাত খেলুৱৈ। হি ৰিমেইনছ দ্য গ্ৰেটেষ্ট হকী প্লেয়াৰ অফ অল টাইম। এতিয়ালৈকে বিশ্বত যিমান হকী খেলুৱৈ আছে তাৰ ভিতৰত আমাৰ এই ধ্যানচাঁদ অন্যতম। টিল দ্য এৰাইভেল অফ ধ্যানচাঁদ দ্য ইউৰোপিয়ানছ এণ্ড আমেৰিকানছ ৱেৰ দ্য লিডিং মাষ্টাৰ্ছ অফ দ্য গেম। এই হকী খেলুৱৈত ইয়াৰ আগত ধ্যানচাঁদ অহাৰ আগলৈকে হকী খেলত কেৱল মাত্ৰ আমেৰিকান আৰু ইউৰোপিয়ানবিলাকৰ বিষয়েই মানুহে জানিছিল। ধ্যানচাঁদ শ্বকড দ্য ইউৰোপিয়ানছ এণ্ড আমেৰিকানছ উইথ হিজ স্প্লেণ্ডিড পাৰফৰ্মেঞ্চ ইন 3 অলিম্পিক্স। তিনিটাকৈ অলিম্পিক খেলত হকীত যিটো পাৰফৰ্মেঞ্চ দেখুৱাইছিল, যেনেদৰে খেলিছিল, তাৰ পিছৰ পৰাই আশ্চৰ্যান্বিত হৈ গৈছিল আমাৰ এই আমেৰিকান আৰু ইউৰোপিয়ানবিলাকে। নেক্সট পেৰাগ্ৰাফ চোৱা। দিছ গ্ৰেট হকী প্লেয়াৰ ৱাজ বৰ্ণ এজ ধ্যান সিং ইন আগষ্ট 1905 ইনটু এ ৰাজপুত ফেমিলি ইন এলাহাবাদ। উত্তৰ প্ৰদেশৰ এলাহাবাদ বুলি এখন চহৰ আছে। এই এলাহাবাদ চহৰতে 1905 চনৰ আগষ্ট মাহত ধ্যান সিং নামৰ এজন ল'ৰাৰ জন্ম হৈছিল। ধ্যান সিঙে পৰৱৰ্তী সময়ত কি হৈছিল, ধ্যানচাঁদ হৈছিল। কেনেকৈ হৈছিল কম। দ্য টাৰ্ণিং পইণ্ট অফ হিজ লাইফ কেম ৱেন হি জইন দ্য ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি এট দ্য এজ অফ 16। তেওঁ 16 বছৰ বয়সত, মাত্ৰ 16 বছৰ বয়সত তেওঁ ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিত জইন কৰিছিল। ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি মানে তেতিয়া ভাৰত পৰাধীন আছিল। 1947 চনৰ আগৰ ঘটনা। তেতিয়া ব্ৰিটিছবিলাকে ভাৰত শাসন কৰিছিল আৰু সেইকাৰণে তেতিয়া ইণ্ডিয়ান আৰ্মিক ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি বুলি কোৱা হৈছিল। আৰু 16 বছৰ বয়সত এই ধ্যানচাঁদে ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিত জইন কৰিছিল আৰু তেতিয়াৰ পৰাই তাৰ জীৱনৰ চৰকিটো ঘূৰিবলৈ আৰম্ভ কৰে। দ্য আৰ্মি গেভ হিম দ্য মাছ নিডেড অপৰচুনিটি এণ্ড ফেচিলিটিছ টু প্ৰেক্টিছ হকী। হকী খেলৰ কাৰণে তাক উপযুক্ত সহায় সহযোগিতাও কিন্তু এই আৰ্মিসকলে তাক কি কৰিছিল, দিছিল। হি প্ৰিফাৰ্ড টু ডু হিজ প্ৰেক্টিচেছ ছেশ্যনছ এট নাইট আফটাৰ হিজ ডিউটি আৱাৰ্ছ। তেওঁ কিমান কষ্ট কৰিছিল চোৱা। তেওঁ দিনটো ডিউটি কৰিছিল, ডিউটি কৰাৰ পিছত যিখিনি সময় পাইছিল সেই সময়তে তেওঁ ৰাতিহে তেওঁ খেলৰ কাৰণে হকী খেলৰ প্ৰেক্টিছ কৰিছিল। হি অফটেন awaited ফৰ দ্য মুন টু কাম আউট ছ' ডেট দ্য ভিজিবিলিটি অফ ইন দ্য ফিল্ড ইম্প্ৰুভড। ৰাতি তেতিয়া আমাৰ এতিয়াৰ দিনত লাইটৰ ফেচিলিটি নাছিল, তেতিয়া তেওঁ ৰৈ থকা আছিল ফিল্ডত যে কেতিয়া জোনটো ওলাব আৰু জোনৰ পোহৰত ফিল্ডটো আলোকিত হ'ব আৰু সেই পোহৰত তেওঁ খেলিব। হিজ প্ৰেক্টিছ ছেশ্যনছ coincided with the rising of the moon and so Dhyan Singh came to be called Dhyan Chand by his fellow players.
যেতিয়াই জোন উঠিছিল তেতিয়াই সি প্ৰেক্টিছ কৰিছিল তাৰমানে জোন উঠিলেই পথাৰত ৰাতি তাক দেখা গৈছিল খেলৰ কাৰণে আৰু যাৰ কাৰণে তাৰ বন্ধুবিলাকে লগৰ যিবিলাকে খেলিছিল তেওঁলোকে তাক ধ্যান সিঙক ধ্যানচাঁদ বুলি তেওঁলোকে কৈছিল হিজ কোচ অলছ' প্ৰেডিক্টেড that he would one day shine like moon তাৰ প্ৰশিক্ষক তাৰ যিজন খেলুৱৈৰ গুৰু আছিল তেওঁ কৈছিল যে এদিন এই জোনৰ দৰেই এদিন কি হ'ব আলোকিত হৈ উঠিব গোটেই বিশ্বত এই ধ্যানচাঁদে হি গেভ হিম দ্য টাইটেল চাঁদ আৰু তেওঁৱেই এই ধ্যান সিঙক চাঁদ উপাধিটো দিছিল চাঁদ ইজ এ হিন্দী ৱৰ্ড ফৰ মুন আৰু এই চাঁদ শব্দটো ব্যৱহাৰ কৰা হয় হিন্দীত আৰু যাৰ অৰ্থ হ'ল মুন বা জোন A few years later in 1928 he led to the Indian hockey team to win the first gold medal for India in Amsterdam 1928 চনত প্ৰথম অলিম্পিকত তেওঁ যোগদান কৰিছিল আৰু ভাৰতক প্ৰতিনিধিত্ব কৰিছিল অধিনায়ক হিচাপে আৰু সেই আমষ্টাৰডামৰ অলিম্পিকত তেওঁ ভাৰতক প্ৰথম 1928 চনত কি দিছিল গোল্ড মেডেল তাৰমানে কি স্বৰ্ণ প্ৰদান কৰিছিল স্বৰ্ণ পদক He won his second gold in 1932 Olympics is Los Angeles. তাৰ পিছত 1932 চনত লছ এঞ্জেলছত আকৌ ভাৰতে সোণ লাভ কৰে মানে তাৰ পিছৰটো অলিম্পিক খেলোতে The last gold came to him in the 1936 Olympic in Berlin where he led to the Indian team. তাৰ পিছৰ বছৰ আকৌ তৃতীয়বাৰৰ বাবে 1936 চনত আকৌ অলিম্পিকত ভাৰতক স্বৰ্ণ পদক দিবলৈ সক্ষম হয় আৰু এইটো হৈছিল বাৰ্লিনত এই অলিম্পিকত 1936 চনৰ অলিম্পিকত হি অলছো অন দ্য টাইটেল অফ হকি পাৰ্চনেলিটি অফ দ্য চেঞ্চুৰী দেয়াৰ আৰু তাতে তেওঁ কি হৈছিল শতিকাটোৰ শ্ৰেষ্ঠ হকি খেলুৱৈ হিচাপেও তেওঁ কি পাইছিল প্ৰখ্যাতি লাভ কৰিছিল তাৰপিছত চোৱা নেক্সট পেজ ধ্যানচাঁদ was given the nicknames the wizard and the magician of hockey for his superb ball control হকি ষ্টিকেৰে যে বলটো কণ্ট্ৰল কৰিব লাগে হকি বলটো কণ্ট্ৰল কৰিব লাগে সেইটোৰ কাৰণে তেওঁ এটা নাম দিয়া হৈছিল কি নাম দ্য উইজাৰ্ড অৰ দ্য মেজিচিয়ান অফ হকি তাৰমানে যাদুকৰ বা হকিৰ যাদুকৰ ডিউৰিং হিজ স্পৰ্টিং কেৰিয়াৰ স্পেনিং 23 years 1926 to 1949 he scored total of 570 goals in 15 matches according to his autobiography titled Gold. Autobiography মানে নিজৰ আত্মজীৱনী নিজৰ জীৱনৰ কথা য'ত লিখা হয় সেই কিতাপটো তেওঁৰ আত্মজীৱনীৰ নাম আছিল গোল কিতাপখনৰ নামে গোল আৰু সেই কিতাপত তেওঁ উল্লেখ কৰা মতে তেওঁ 15টা মেচত 570টা গোল কৰিছিল কিমান দিনৰ ভিতৰত 1926 চনৰ পৰা 1949 চনৰ ভিতৰত টোটাল 23 years 23 বছৰ তেওঁ খেলিছিল The government of India awarded him the national honor of Padma Bhushan in 1956. তেওঁৰ এই খেল জীৱনৰ তাৰ যিমান কৃতিত্ব এইবিলাকৰ কাৰণে 1956 চনত তেওঁক পদ্মভূষণ পুৰস্কাৰ দিছিল ভাৰত চৰকাৰে He passed away at the age of 74 in Delhi. আৰু দিল্লীত তেওঁ 74 বছৰ বয়সত পৰলোক প্ৰাপ্তি ঘটিছিল মৃত্যুবৰণ কৰিছিল অন 3rd December 1979 1979 চনৰ 3 ডিচেম্বৰত তেওঁ 74 বছৰ বয়সত দিল্লীত পৰলোক প্ৰাপ্তি ঘটিছিল তেওঁ ভেৰি এপ্ৰপ্ৰিয়েটলি হিজ বাৰ্থডে 29th August তেওঁৰ জন্মদিন আছিল 29 আগষ্ট আৰু এই 29 আগষ্টত কি হৈছিল ইজ সেলিব্ৰেটেড এজ নেশ্যনেল স্পৰ্টছ ডে আৰু এই দিনটোকে আমি যে ভাৰতৰ খেল দিৱস পালন কৰোঁ ৰাষ্ট্ৰীয় খেল দিৱস 29 আগষ্ট এই ধ্যানচাঁদৰ জন্মদিনতেই এই খেল দিৱস ৰাষ্ট্ৰীয় খেল দিৱস উদযাপন কৰা হয় ঠিক আছে তো এতিয়া তোমালোকে এইটো পঢ়াৰ কাৰণে চেষ্টা কৰিবা আৰু ইয়াৰ পিছৰ পৰ্যায়ত আমি ইয়াৰ প্ৰশ্নবিলাক আলোচনা কৰিম নেক্সট এইটো পাৰ্ট 1 ভিডিঅ' আৰু সেকেন্ড ভিডিঅ'ত আমি ইয়াৰ প্ৰশ্নবিলাকৰ বিষয়ে আলোচনা কৰিম আৰু এই চেপ্টাৰটোত তোমালোকে কেইটামান শব্দ খুব মনোযোগেৰে পঢ়িবা এইবিলাক নতুন আৰু কঠিন শব্দ তোমালোকৰ কাৰণে যাৰ অৰ্থবিলাক যেনেকুৱা ইমিনেন্ট মানে প্ৰখ্যাত স্ট্যাচু মানে প্ৰতিষ্ঠা লিজেন্ড মানে মহান ব্যক্তিত্ব শক্ট আশ্চৰ্যজনিত তাৰপিছত স্প্লেন্ডিড অতি উত্তম তাৰপিছত কোইনসিডেন্ট একে সময়ত মিলি যোৱা তো
এনেকুৱা কিছুমান শব্দ আছে যি শব্দবিলাক কঠিন কঠিন শব্দবিলাক তোমালোকে পঢ়িবা আৰু বাৰে বাৰে বানান কৰি কৰি লিখিবা, তেতিয়াহ'লে মনত থাকিব। আৰু প্ৰত্যেকটো ঘটনাৰ প্ৰত্যেক চনবিলাক মনত ৰাখিবা, আৰু তেওঁ কি পুৰস্কাৰ পাইছিল, কেতিয়া তেওঁ অলিম্পিক কি চনত তেওঁ 3টা অলিম্পিক খেলিছিল, ক'ত খেলিছিল, এইবিলাকৰ পৰা প্ৰশ্ন আহিব। গতিকে এই চেপ্টাৰটো গোটেইখিনি মন দি ভালকৈ কৰিবা আৰু ভিডিঅ'টো বাৰে বাৰে চাবা, তেতিয়াহ'লে তোমালোকৰ যি তাৰমানে অসুবিধা য'ত হ'ব সেইখিনি স্পষ্ট হৈ যাব। ঠিক আছে, ধন্যবাদ।